Hey guys, welcome back to my YouTube channel. Thumbnail চাই গমে পাইছে কোক যাই আছো পিকনিক খাবা যা আছো মানে মই চক গলি যা আছো গটাকিটা ৰখি আছে দেখাম জমি আছে বহুত আজি দিয়ক চাই থাকক তো একদম ডাইৰেক্ট বালটাৰ পৰা বগা মাটি দেখি আছো তাৰ পিছত পিকনিকত কি কৰো গটাখিনি আপোনালোকক দেখাব চেষ্টা কৰিম চাই থাকক পালো মই চক মানুহ হলো 20টা আই বেছি 3টা বাকি কিটাক ৰখি আছো তো চাই থাকক কিন্তু গাড়ীও আনাই মেইন কথা হল এটোৱে তো দিয়ক গাড়ী আগ লাগি ৰখো অলপ এতে কেইটাক লাগি আপোনালোকৰ ৰখি থাকক হ'ব দিয়ক তো গাইজ আহি গ'ল আমাৰ পিকনিকৰ সেই 4চকীয়া গাড়ীখন যাব লাগে জলদি এই নুঠাগা গাড়ীত কি মুখখন মিলিছা আছে ইমান হাল্লা কৰে দে জলদি এই পল্লৱ জলদি কৰা তো চাই থাকক আমিও যাই থাকোঁ দিয়ক বাকী যি পাৰোঁ দেখাম আপোনালোক তো গাইজ ফাইনেলি আহি আমি বগামাটিৰ মানে মেইন গেটখন পালোঁ দিয়ে মানে হুৰকি যাব লাগিব এই মেইন গেটৰ ভিতৰেদি ইয়াতে আপুনি গেট পাছ চেট পাছ গতাই ল'ব লাগিব মানে তো বলক তো যাই থাকোঁ আমিও ভিতৰক লাগি বেছি নাই আৰু পামেই আৰু তো চাই থাকক আপোনালোকে গাইজ আমি আহি পালোঁ বগামাটি গাড়ী ভাড়া এইগিলা নামি আছে মানে বাচন চাচনগিলা নামি আছে কিন্তু আজি কি জানে না মানুহ কম এটা ভাল লাগে না এতিয়াক লাগি আৰু মন চন এতিয়া ডিজে নম্বৰ এই ওপৰত ডিজে নুমে আছে মানুহ নাই কিন্তু মানুহ হ'ব বুলি আশা কৰিছোঁ মানুহ হ'ব না নহয় আশা কৰিছোঁ মানুহ হওক আমাৰো ভাল লাগিব তেতিয়া আকলা আহি ভাল নালাগে না বেছি গাড়ী নাই মানে তো চাই থাকক এতিয়া ডিমা চিমা হোৱাম গোটাইখিনি দেখাম আপোনালোকক দিয়ক এয়া আমাৰ দীপদা ঘৰত কাম নকৰে কিন্তু ইয়াতে কৰিছে সেইটোৱে মোৰ ভাল লাগছে এয়া আমাৰ পৰুক এইটো পৰুক আমাৰ সার উদ্ধৱ পুরা কামত লাগি আছে গোটাকেইটা অমলদা গ্যাস জলত রেডি গাহৰি পুৰুকটো আছে তাতে পুৰুক তো চাই থাকক ইনকে আপোনালোকে ডিমা চিমা খাম গোটাই দেখাম এই মিন্ময় ভাই ডিজেৰ মালিক আমি কিন্তু এটা মানুহ মিছ কৰিছোঁ ইয়াতে মিন্ময় সন্দীপক মিছ কৰিছোঁ আমি সন্দীপ যদি ভিডিঅ'টো চাই আছ তোমাক ক'লো আৰু মিছ কৰিছোঁ আমি গোটাইকেইটাই আমাৰ জান ৰান্ধনি পুৰা খানা ৰান্ধি আছে গান বাজি আছে এনজয় তো গাইজ গাহৰি হ'ল আমাৰ ৰেডি গাহৰি জানে বনাইছে গাহৰি ভাজা খাম এতিয়া আপোনালোকো দেখাম নেট খাওঁ ৰখ দেখালে আৰু লোভ লাগবে পাৰে না জান জুই কমে দিয়া গাহৰি হ'ল আমাৰ গাহৰি হৈ গ'ল বাকীকেইটা ইয়াতে আছে অলপ পিছত নাচা হ'ব তো চাই থাকক আপোনালোকে নদীক যাই আছোঁ অলপ পিছত দিয়ক আমি খাওঁ এইটো আমাৰ পাঠাৰ মাংস আমাৰ মিন্ময় ছাৰে ৰান্ধি আছে কিহেদি বনাইছে আলু দিছে পিঁয়াজ দিছে অঁ আৰু সোৱাদ অনুযায়ী নিমখ বেলেগ ৰেচিপি কচা মানে এইটো ছাগাল কচা অসমীয়াত
তো চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু কিবা ক'ব মটনী কচা ঠিক আছে তো চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু দেখি আছোঁ গা ধুবা যাই আছোঁ নদীত বাপ্পা কি আপি এইটো পইচা একো নাই কিনকে উঠিছে আমি হ'লে নৰোঁ আহি আছোঁ দেখা পাইছে ইমান ঠাণ্ডা পানী কিনকে গা ধু ভাবি কি বৰ্ডিং কৰিব আৰু আগত যাই আছে ই মানে বদমাছ হৈছে চলিটো তো চাওক আপোনালোকে আমি গা ধুম কেনেকৈ এনে মানে পানীত নুমে পাৰলি এনে কিবা হান পায় বহুত দিন পানী চানী নুমি পোৱাই না ঘৰততো গা ধুই পোৱাই নাই না সেইকাৰণে ইয়াতে একদম এই আৰু বেছি ইয়াৰ এই বুটাৰ আৰু কিবা এটা চেপ আছে अभी मजा आएगा ना भिड़ो এয়া আজি বহুত দিনৰ মূৰত তেওঁৰ শৰীৰত পানী আহি উপস্থিত হৈছে পানী সংস্পৰ্শ হৈছে বহুত দিনৰ মূৰত বিকাশ দেউতাকে গা ধুই দিয়া আছে গা ধোৱাৰ অভ্যাস নাই যিজনৰ সেইজনে আজি বগামাতাৰ এই গা ধুবলৈ বাধ্য হৈছে তো গাইজ আমাৰ ভাত পানী হৈ গ'ল এই গোটেইকেইটা ভাত খাই আছে মিন্মহঁতে পূৰা ঠেকচি খাই আছে তো আমি খনা এতিয়ালৈকে খাম আৰু তো বেছি দেৰি নকৰোঁ দিয়ক যাব লাগে সোনকালতে ভাত তাত খাই তো ভিডিঅ'টো আৰু বেছি দীঘলা নকৰোঁ চাই থাকক যেখনি বাৰু দেখালোঁ আৰু তো গাইজ আমাৰো পিকনিক চিকনিক খোৱা হ'ল যাবা ওলছোঁ এতিয়া তো বেছি দেৰি নকৰোঁ আন্ধাৰো হৈ আছে মানে মেক্সিমাম মানুহ আছে এতিয়ালৈকে ইয়াতে তথাপিও আমি সোনকালে যাই থাকোঁ দূৰকলৈকে যাব লাগিবতো তো চবকে এটা অনুৰোধ জনাওঁ আপোনালোকেও আহক বগামাটি পিকনিক খাবা কিন্তু যিখিনি ঠাইত মানে আপোনালোকে খানা চানা বনায় সেইখিনি ঠাই যাতে চাফা কৰি থৈ যায় ধৰক নেক্সট আৰু কোনোবা এই খাব পাৰিব ন সেইটোৱে তো আজিলৈ ভিডিঅ'টো ইমানতে এৰিলোঁ দেন টাটা বাই বাই